Hello everyone, welcome back to my channel. আৰু আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আৰু এতিয়া মই ইমান সন্ধিয়াকে ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। এতিয়া আপোনালোকৰ 5টা বাজিছে। তো ইমান দেৰিকে ভিডিঅ'টো ষ্টাৰ্ট কৰা এটা ৰিজন আছে, ডাঙৰ ৰিজন, যিহেতু পৰহিলে হ'ল উৰুকা। তো উৰুকাৰ কাৰণে তো কিবা কিবি প্ৰিপাৰেচন কৰিব লাগিব, যিহেতু মাঘ বিহুৰ উৰুকা। মাঘ বিহুৰ উৰুকাটোৱে মেইন। তো এইটো ভোগ কৰা বিহু, যিহেতু এইটো কাৰণে পিঠা বনোৱাটোতো একদম কম্পালচৰি, বনাবই লাগিব। তো আমি আজিৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ আৰু পিঠা বনোৱা। সেইটো কাৰণে বোলো দেখাওঁ আপোনালোককো কি এইটো ভিডিঅ' একেবাৰে জইন দি দিম একেবাৰে উৰুকাৰ লগত। তো চাই থাকিব আপোনালোকে। তো আজিৰ পৰা অকণকৈ দেখাই যাম আৰু গোটেইখিনি। চাই যাওক কেনেকৈ বনাওঁ। মই বনাম এইবাৰ পিঠা, সেইকাৰণেতো দেখাম। তাই বোলে চাই আছে, তাই পিঠা বনোৱা চাবলৈ আহিছে। তাইও বোলে এটা বনাব মোৰ লগত। তো চাই থাকিব, আমি দুজনীয়ে বনাম বুলি। ময়ো বনাম বাৰু, তাই এটা দুটা বনাব ফূৰ্তিতে আৰু বিহুৰ পিঠা যিহেতু। তো চাই থাকক, পিছৰখিনি দেখাই আছোঁ, চাই থাকক। তো গাইজ, এতিয়া আমি দুজনী যাওঁ পাকঘৰলৈ পিঠা বনাবৰ কাৰণে। তো তাতো অলপ চলপ কিবা কিবি ৰেডি কৰিবগৈ লাগিব। তো আমি দুজনী যাওঁ পাকঘৰলৈ, আপোনালোকো আহক আমাৰ লগত, চাই থাকক। পিঠা হ'লনে নাই? বনোৱাই নাই পিঠাবোৰ। পিঠা বনাবলৈ ষ্টাৰ্ট কৰাই নাই, দেউতাই কৈছে পিঠা হ'লনে নাই। তো চাই থাকক। তো গাইজ ফাইনেলি আহি গ'লোঁ এতিয়া পিঠা বনাবৰ কাৰণে। এয়া হৈছে তিল, মিঠৈ আৰু ইয়াতে ইলাচি দি দিছে দুটামান গৰম কৰি পেলাই গুড়ি কৰি। আৰু এই মিক্সাৰটো মই বনাইছোঁ বাৰু, মিঠৈ আৰু তিলৰ সৈতে। আৰু এয়া হৈছে বৰা চাউলৰ পিঠাগুড়ি, তিল পিঠাৰ কাৰণে মেইন বস্তু। তাৰপিছত এতিয়া আৰু গেছটো নমাই কৰি লওঁ তলত, যিহেতু ওপৰত বনাবলৈ অসুবিধা হ'ব। তো তলত নমাই কৰি লগ পাই আছোঁ, চাই থাকক ভিডিঅ'টো। গাইজ এতিয়া ফাইনেলি চব ছেটিংছ মিলাই ল'লোঁ, একদম গেছ চেছ তললৈ নমাই কৰি লৈ চব মানে যি লাগতিয়াল বস্তু লাগিব চব ৰেডি কৰি ওচৰত যোগাৰ কৰি ল'লোঁ। পাতি চাতি পাৰিয়াকৈ পূৰা ধুনীয়াকৈ তলত বহিম আৰু এতিয়া বনাম। আৰু আপোনালোককো দেখাওঁ, চাওক কেনেকুৱা লাগিছে। জানো বাৰু উঠেনে নুঠে তিলপিঠা অকণ বনাবলৈ অকণ ভেজালো আছে। উঠিলে উঠে, কিছুমানৰ হাতত উঠে, কিছুমানৰ হাতত নুঠে। তো চাওঁ বাৰু কেনেকুৱা বা হয়, চাই থাকক। তো গাইজ ভগৱানৰ নাম লৈ এতিয়া ষ্টাৰ্ট কৰি দিছোঁ। কৃষ্ণ, কিবা হয় নাজানো আৰু। অ' মাই গড, ভগৱান বচাবা। পুৰা এক্সাইটেডো হৈ আছোঁ, ভাল লাগে এইটো পিঠা বনাই, যিহেতু এইটো বনাই থকা নহয় ন, এনেই সেই মাঘৰ বিহু বুলিহে বনোৱা হয়। এইটো অইন বিহুতো ইমান এটা হেৰি নাই, মাঘৰ বিহুত এইটো একে পিঠা মেইনৰ নিচিনা। ইমান এটা খোৱাও নহয়, কিন্তু পিঠাটো প্ৰত্যেক ঘৰ মানুহতে বনোৱা হয়। মানে পাই তেনেকৈ ক'ব প্ৰথম পিঠাটোত। কৃষ্ণ গাইজ, কৃষ্ণ বাকো বাইছে মানে বাকো বাইছে। এতিয়া একে ভাল সময়তে বনাবলৈ লৈছোঁ। কৃষ্ণ হৈছে দিয়ক গাইজ, কিন্তু মানে জুইটো অকণ বেছি হৈছে, ইয়াতে থৈ গৈছোঁ। এখন আকৌ আমি মচি লওঁ। গাইজ এতিয়া এই বনাব এতিয়া চাওক। হ'ল, ইমান নকয়, এই ফাটি গৈছেগৈ। এখন দি নহয়, এখন দিব লাগিব দেই মাইনা। খাবলৈ পালে হ'ল। টেষ্টটো এইটো নেহাই বনাইছে বিহু বুলি। আপোনালোক আহিব সকলো খাবলৈ। তো গাইজ এইটো হৈছে শেষৰটো তিলপিঠা। তো আৰু নবনাওঁ তিলপিঠা,
নাৰিকলো খুন্দা নহ'ল হ'ব আৰু বোলো আজি মানে বৰা চাউল খুন্দি দিলে সেইটো কাৰণে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ লগে লগে তিলপিঠা বনাব লাগে আৰু কেনেকুৱা লাগিছে জনাব কিন্তু পিঠাগুড়ি অলপমান থাকি গ'ল তো হ'লেও এইখিনি পিঠাগুড়ি থাকি গ'ল তো এইখিনি দি বেলেগ পিঠা বনাম কিবা কিবি বনাম এই উৰুকা দিনাখনহে বনাম আৰু একদম উৰুকা দিনাখনলৈ অপেক্ষা কৰক আৰু ভিডিঅ'টো চাই থাকক বহুত ধামাকা হ'বলৈ গৈ আছে উৰুকালৈকে চাই থাকক ভিডিঅ'টো हेलो एवरीवन वेलकम बैक टू माय चैनल तो फाइनली आज उरुका पूरा धमाका भिडिओ हम आज पूरा खाना हम पार्टी हम फुल फैमिली पार्टी हम आज तो फुल फैमिली खाना देखाम सकलो लोके भोगाली बिहुर हिया भरा शुभेच्छा जनालो और आज उरुकाओ सकलोके शुभेच्छा जनालो सकलोए जाते भोग करे सुंदर सुंदरके खाना खाई पार्टी करे एन्जॉय करे फूर्ति करे तो ताके कामना करी मोर भिडिओটো आज स्टार्ट कर दिलो तो चाइ देखक भिडिओটো शेषলৈকে আৰু কি পিঠা বনাও তো তিল পিঠাটো বনালো আপোনালোকে দেখিছে তো আৰু কি বনাও লাডু সাডু বনাম কিবা কিবি মুঠতে আমাৰ উৰুকাৰ পাৰ্টিটো আপোনালোকক দেখাম আৰু একেৰাহে আমাৰ বহুত দিন হৈ থাকে আপোনালোকক দেখাই দেখিম তো চাই থাকিব ভিডিঅ'টো শেষলৈকে তো বলক স্টাৰ্ট কৰি দিওঁ মোৰ ভিডিঅ'টো তো বলক हेलो गाइस तो এতিয়া আমি অকমান উৰুকা বুলি অকমান এনে লগৰ এজনীৰ লগত অকমান ওলাই যাম তো চাই থাকিব আজি ৰাতিৰ খানা আমাৰ ইয়াতে হ'ব ইয়া পেণ্ডেলৰ কাপোৰ আনি থৈছে তাৰপিছত ইয়াতে তৰিব তাৰপিছত দেখাম আৰু গোটেইখিনি চাই থাকিব গাইস এইখন হৈছে আমাৰ ডুমডুমিয়া বজাৰ তো বজাৰ কৰিব লগা বিশেষ একো নাই কিবা কেইটামান বস্তু কিনিব লগা আছে আমি কিনিলো আৰু মাছ মাংস হাঁহ চিতল মাছ এইবিলাক মাছটো আমাক দাদাহঁতে লৈ আহিব নগাঁও পাই লৈ আহিব তো ইয়াতে তেওঁ বোলো চাই যাম সদায় আহি থাকোঁ যে তো মাতিলে বেপাৰীকেইটা বোলো চাওঁ কেনেকুৱা ধৰণৰ মাছ আছে তো বজাৰখনত চাবলৈকে আহিছিলোঁ কি মাছ ওলাইছে বহুত জোৰ কৰিছিল কিন্তু লৈ পিনো কি কৰিম আৰু ন মাছ আছেই যিহেতু তো একেবাৰে ঘৰত খানাত লগ পাম আপোনালোকে চাই থাকক গোটেই ভিডিঅ'টো চাই থাকক তো ঘৰত গৈ পেলাই লগ পাই আছোঁ আহিলোগৈ আমি বজাৰ কৰি এতিয়া আমি ল'ম দিম এক প্লেট গাইজ তো এতিয়া আমি বজাৰৰ পৰা আহি গ'লোঁ আহি পেলাই দেখিছোঁ আমাকে পূৰা পাৰ্টিকে ৰেডি হৈ আছে আহি গ'ল আমাৰ কেনিচাহঁত আহি গ'ল নগাঁৱৰ পৰা এতিয়া পেণ্ডেল চেণ্ডেল দিব আৰু পূৰা পাৰ্টি হ'ব ৰাতিলৈ খানা আৰু চাই থাকিব গোটেই ভিডিঅ'টো কিন্তু চাই থাকিব দেই অকণো মিছ নকৰিব ন মিছ নকৰিব পূৰা খানা হ'ব ন পূৰা খানা হ'ব আমাৰ ইয়াতে হ'ব খানা তো দেখাম গোটেইখিনি চাই থাকিব খানা খাম আমাৰ এয়া ভোগালী বিহু খানা আছে উৰুকাৰ খানা চোতালত মজা লাগিব আজি খানাটো খাই চাই থাকিব মোৰ ভিতৰত চাই আহোঁগৈ কি ক'ত হৈছে কি ক'ত নাই চাওক দেখিবলৈ পাইছে আপোনালোকে আমাৰ ইয়াত পেণ্ডেল বনাই আছে পেণ্ডেলৰ কি মানে খানা আয়োজন পালতৰি আছে খানাৰ তৈয়াৰী হাঁহে মাহে হ'লেও খানা বুলি খাম আৰু তো একেবাৰে সম্পূৰ্ণকৈ এখন দি লওক তাৰপিছত আমি ইয়াৰ তলত লগ পাই আছোঁ একদম পেণ্ডেলৰ ভিতৰত লগ পাই আছোঁ যেতিয়া আমি ভেলাঘৰ চাবলৈ গৈ আছোঁ মানে ভেলাঘৰ বনাই আছে আমি চাবলৈ গৈছোঁ এতিয়া পথাৰলৈ গৈ আছোঁ গোটেই সোপা আছোঁ মই চমচম্পী নিতুপি আৰু নেহাপি এয়া গৈ আছোঁ পামগৈ আৰু এতিয়া আপোনাক যেতিয়া পাম তেতিয়াই দেখাম এয়া ভেলাঘৰ পালোহি কোনো নাই আহিছোঁ কাৰণ এইটো গন্দা জোক অঁ আপোনালোকে দেখিবলৈ পাইছোঁ যে আমাৰ ইয়াৰ ভেলাঘৰ আমি ভেলাঘৰ চাবলৈ আহিছোঁ কাইলৈ জ্বলাই দিব আৰু ইমান কষ্ট কৰি বনাই এই পুতাইদা আহি গ'ল মানে আমাৰ খানাৰ মেইন মানুহ সি কিন্তু সি নাই কাৰণে পেণ্ডেলে এতিয়ালৈকে হোৱা নাই তো এয়া ভেলা তো যাওঁগৈ এখন চাই হোৱা এখন দুখন ফটো উঠোঁ উৰুকা স্পেচিয়েল বুলি দিব লাগিব ন ইয়াত আজি ৰাতিকে নাম গাই ইয়াত প্ৰসাদ দিব তো এইফালে সাজিছে আমাৰ ইয়াত আকৌ এটা নিয়ম আছে ভেলাঘৰৰ লগে লগে সৰু সৰু ঘৰবিলাক মানে ল'ৰা ছোৱালীয়ে সাজে
আৰু ইয়াতে ৰুমাল পাৰি পাৰি বহে তো ইয়াতে পইচা দিয়ে চবতে এইটো নিয়ম নাথাকে কিন্তু আমাৰ ইয়াত আছে বালিসত্ৰত আছে ইয়াত মানে ইয়াত যে এতিয়া ৰুমাল পাৰি পাৰি বহিলে ইয়াত পইচা দিয়ে তো কাইলৈ আপোনালোকক কাইলৈ দেখা পাব বাৰু দেখাম ভিডিঅ'টো তো এতিয়া বুজি থাকক আৰু কাইলৈ আপোনালোকে মানে নেক্সট ভিডিঅ'ৰ কাৰণে অপেক্ষা কৰি থাকক আৰু ন ৱেইট কৰক তো তেতিয়া গম পাই যাব এইটো ভিডিঅ'টো গোটেইটো আজি আপলোড দি দিম এইটো ভিডিঅ' উৰুকা দিনাখনেই দি দিম তো কাইলৈ নতুন ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব কেনেধৰণে পইচা দিয়ে তো এইটো নিয়ম আমাৰ ইয়াতহে বালিসত্ৰতহে আছে এইটো বেলেগত নাই তো এখন হৈছে আমাৰ পথাৰ সেখনে নেহা কেনিছা চুমচুম চয়নিকা তো এতিয়া আমি গাইজ আমি ফটো কেইখনমান উঠি লওঁ ন উৰুকা বুলি ভেলাঘৰত তো চাই থাকক ভিডিঅ'টো শেষলৈকে চাব আৰু এনজয় কৰিব আৰু আমাৰ ভেলাঘৰ চাবলৈ আহিছে বাইদেউ আমি আহিছো ভেলাঘৰ চাবলৈ কাইলৈ নহয় কাইলৈ নাহো আজি আহিম আমি মানে তো গাইজ আমাক ইয়াতে আমি বহুত সময় কটাই দিলোঁ ভেলাঘৰতে তো এতিয়া আমাক খানা চাগে দেৰি হৈছে দৌৰ গাইজ আমাৰ টেণ্ট হৈ গ'ল চাওক আপোনালোকে আমাৰ টেণ্ট ৰেডি তাৰ ভিতৰত যাম এতিয়া খানাৰ কাৰণে পূৰা পেণ্ডেল চেণ্ডেল দি গৈ আজৰি হ'ল তেতিয়া ইয়াৰ ভিতৰত যাই দেখাই আছোঁ আপোনালোকক তো ইয়াতে পূৰা পেণ্ডেল দিলে ফুল কভাৰেজ পেণ্ডেল তো আমাৰ লাইটটো দি দেখিছোঁ আগফালৰ এয়া আমাৰ পেণ্ডেল চাওকচোন একদম বহুত ধুনীয়া পেণ্ডেল দিছে ডাঙৰকৈ হেপী বিহু টু অল আগতীয়াকৈ সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু বেছি মানে আমাৰ খানাখিনি দেখাম আপোনালোকে চাব তো গাইজ এয়া মাছ ধুই আছে আমাৰ খানাৰ মাছ আৰু বৌয়ে ধুই আছে এয়া হৈছে ভকুৱা মাছ তো চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু বহুত কিবা কিবি আছে আৰু এয়া হৈছে চিতল মাছ তো একদম শেষলৈকে ভিডিঅ'টো চাই থাকিব আপোনালোকে আৰু দাদাৰ আজি বাৰ্থডে তো চাই থাকিব হেপী বাৰ্থডে ৰাজদা চবৰে চকু মাছত হয় দে কিন্তু মিছা কথাটো কৈছোঁ মাঘৰ বিহু আকৌ মাছৰ মাছ ভাজি আছে আমাৰ বৌয়ে মাছ ভাজি আছে বৌয়ে সিহঁতে চাই আছো ৰব ভিডিঅ' এয়া হাঁহৰ মাংস ব্লগ পুৰা একদম লাইটকেইটা ভাল হৈ আছে যে পোহৰ ভাল হৈ আছে যে অঁ কি ধুনীয়া পেণ্ডেল দিছে এইবাৰ বা লাইটটো নিদুবাই আপোনালোক দূৰৰ পৰা দেখাই দিছোঁ চাওক ইমান ধুৱাইছে দেখিছে আমাৰ ইমান ধুনীয়া এইবিলাক খানা ইমান ধুনীয়া বস্তু নেহা হাঁহিছা চাওক আপোনালোকে খুৰী চবকে ওচৰৰ পৰা দেখাই দিছো একেবাৰে চিনাকি কৰি সতা এৰিয়া মালা খুৰী বৌমা চবকে দেখাইছো মাতাশ্ৰী নাই একো নোলায় জুম কৰিছো ইমান এতিয়া আহিবলৈ হৈছেহে মানে ভিতৰৰ পৰা খানা হৈ আছে ইফালে বাহিৰত শুনিছে গাইজ আৰু উৰুকা লাইটৰ পোহৰতহে বগা হৈছে দেই এইটো লাইট দেখিছে বগা হৈছে চাওক ৰাইজ আমি ইমান বগা কিন্তু ইয়াৰ ৰিজনটো চাওক এইটো বগা হোৱা ৰাজ খানা চবফালে চাৰিওফালে খানা আৰু খানা আমাৰ এয়া বনাই হোৱাই নাই অতসোপা মাছ ভাজিয়ে হোৱা নাই মাছ ভাজি শেষ কৰিব পৰা নাই ভাজি শেষেই কৰিব পৰা নাই
যাচোন মাতি আছে এনেই মাতিছে পইচাৰ খেলা হৈ আছে পইচাৰ খেলা ৰিজুবাই চবকে পইচা দি আছে 10-20 টকাকে আমাক দিব লাগে এতিয়া 100 টকা আমাৰ তিনজনীৰ ডিমাণ্ড 50 টকা নহ'ব 50 টকা দিলে নহ'ব এইবিলাক খানা তাৰ মাজতে আমি আমাৰ পইচা মানে ডকাইত হ'ল পইচা কোন হাই হেল্ল' ব্লগ নিতু ব্লগ আমি সদায় চাওঁ এইটো ব্লগটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব থেংক ইউ হেপী বিহু পুতাই না ক'লে গ'ল 200 টকা যাবগে দেই 200 টকা আমি যোৱাব নোৱাৰো লাগিব হাঁহৰ মাংস দুইটা একেলগে দুইটা কেৰাহী একেলগে কেৰাহী দুটা উঠোৱা আগতে কোৱা ভিডিঅ' কৰি আছো মাছৰ তৰকাৰী হৈ গ'ল আমাৰ বনাই একেলগে উঠোৱা মাছৰ তৰকাৰী হৈ গ'ল উঠাই আছো তুমি এটাকে যে কোৱা পুতি উঠাই আছো ভাতটো বনালে হ'ল আৰু ব্ৰইলাৰ মাংস ভিতৰত বনাইছে তো ইয়াত গোটেই ৰাইজৰ মেহফিল বহি আছে পুৰা মানুহ বহি আছে চবকে এবাৰ সন্মুখৰ পৰা দেখা দিওঁগৈ আৰু আমাৰ খানা একদম খাওঁতে লগ পাম দিয়ক ৰাইজসকল চাই থাকিব গাইছে আছে আজি আমাৰ খানা মাছ ফ্ৰাই চালাড চিকেন আছে ব্ৰইলাৰৰ মাংস চিতল মাছ আৰু এইটো আছে হাঁহৰ মাংস এইটো ভকুৱা মাছ আজি আৰু বাৰু ৰুকাৰ এনেকা তো গাইজ ভিডিঅ'টো আজি ইমানেই আছিলে আৰু ভিডিঅ'টো আজি ইয়াতে সামৰি দিছোঁ খাই বৈ হৈ গ'ল তো এতিয়া চবেই খাই আছে আমাৰো খাই হৈ গ'ল এতিয়া শুমগৈ আৰু লাহেকৈ ভিডিঅ'টো আজি ইয়াতে সামৰি দিছোঁ আকৌ নতুন এটা ভিডিঅ' লৈ আহিম কাইলৈ তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ তো চাই থাকিব কাইলৈও আকৌ নতুন ভিডিঅ' লৈ আহিম তো বাই বাই গুড নাইট